সভাখনত উপস্থিত সন্মানীয় ৰূপক কলিতা ডাঙৰীয়া আৰু আজিৰ এই অধিৱেশনৰ লগত সংগঠি ৰাখি বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া জিলাৰ বিষয়ববীয়া মই পোনপ্ৰথমে সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলপ আগত আমাৰ সন্মানীয় বক্তাসকলে কৈ গৈছে যে নেমচুই আজি জাতিটোৰ কাৰণে বহু ঘাত প্ৰতিঘাতৰ মাজত কাম কৰি আহিছে আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত জাতিটোৰ কাৰণে ঘাত প্ৰতিঘাতৰ মাজত কাম কৰি আহিছে আৰু আমি একেলগে কাম কৰি আহিছোঁ যে আমাৰ মাজত সন্মানীয় শ্ৰদ্ধাৰ অতি মৰমৰ আমি বিটিআৰক 28টাকৈ সংগঠনে CCBTR কোঅৰ্ডিনেশ্যন কমিটি হিচাপে আমি কাম কৰি আহিছোঁ আৰু বহু দিনৰ পৰা লগ পাইছোঁ চমুকৈ নেমচু আৰু নেমচুৰ সন্মানীয় শ্ৰদ্ধাৰ বদৰুল ইছলাম ডাঙৰীয়াক মই লগ পাইছিলোঁ আৰু তেখেতে আমাৰ লগত বিভিন্ন কথা বতৰা আলোচনা কৰিছিল জাতিটোৰ বিষয়ে বহু ঘাত প্ৰতিঘাতৰ মাজত তেখেতে বিভিন্ন সভা সমিতি তেখেতক লগ পাইছিলোঁ আৰু নেমচিৰ অধিৱেশনত বিশেষকৈ আমি কোকৰাঝাৰত যেতিয়া অধিৱেশন পাতিছিল তেতিয়াও আমি বৰ্মন মাণ্ডাই ছাত্ৰ সন্থা হিচাপে উপস্থিত আছিলোঁ আৰু যেতিয়া আমাৰ ওদালগুৰি যেতিয়া দলগত অধিৱেশন পাতে তেতিয়াও আমি বৰ্মন মাণ্ডাই ছাত্ৰ সন্থা হিচাপে উপস্থিত আছিলোঁ কিন্তু আপোনালোকৰ মাজত আহি সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইখিনি কথা কোৱাৰ বাবে যি সুবিধাটো দিছে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। মই বিশেষকৈ অলপ আগত আমাৰ আই মাতৃসকলক লগ পাইছোঁ বা সভাত আছিল কিন্তু এতিয়া আই মাতৃসকলে যিহেতু All